বন্ধু বান্ধৱীসকল এইখন ফটোতে দেখিছে আমি বিভিন্ন ধৰণৰ অসমীয়া শব্দ চক লিখিছোঁ ইমান ধুনীয়া ধুনীয়া ফন্ট ন আসলে ফন্টটো ক'ত ওলাই আপোনালোকক মই দেখুৱাই দিছোঁ এটা শব্দ ক্লিক কৰাৰ পিছত এটা শব্দ এনেকৈ ক্লিক কৰাৰ পাছত এনেকৈ ক্লিক কৰিছোঁ দিছেনে বিভিন্ন শব্দ চক অসমীয়া শব্দকেইটা ক্লিক কৰিছোঁ ক্লিক কৰাৰ পিছত এইদৰে এনেকৈ যদি আমি সোঁহাতৰ পৰা বাওঁ হাতলৈ গৈ থাকিলে চক এই বি ফন্ট ইয়াত ক্লিক কৰিলেই আমি পাওঁ প্ৰথম আহিব পিক্সেল আৰ্টত থকা ফন্টবোৰ তাৰ কাষতে আছে মাই ফন্টত মোৰ যিবোৰ ফন্ট মই লৈছোঁ সেই ফন্টবোৰ ওলাই থাকে হয়নে কিন্তু এতিয়া ঘটনাটো হৈছে কি বহুতে মোলৈ আগৰ ভিডিঅ'কেইটাত মেছেজ কৰি আছে মোৰ বন্ধু বান্ধৱী আচলতে উপায় নাই তেওঁলোকে ফন্টবোৰ ডাউনলোড কৰিব পৰা নাই কাম দিয়া নাই চাওক মই 1 2 3 4 5 6 7 8 9 10টা মই ফন্ট ইউজ কৰি আছোঁ কিন্তু বহুতে এনেকুৱা ধৰণৰ ফন্ট ইউজ কৰিব পৰা নাই ক'ত লাগিছে সমস্যাটো কিছুমানে হয়তো ডাউনলোড কৰিছে ব্যৱহাৰ কৰিব পৰা নাই এই ফন্টৰ সকলো সমস্যালৈ মই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকে চাওক আপোনালোকক প্ৰথমতে মই কওঁ মই ডাউনলোড লিংকত যিহেতু দি থ'ম এই ফন্টবোৰ কেনেকৈ ক'ৰ পৰা কোনটো ল'ব প্ৰতিটোৰে দিম তথাপিতো আপোনালোকৰ কি হয় কিছুমানে ডাউনলোড কৰিব নোৱাৰে সেইবাবে মই একেবাৰে সহজ উপায় দিছোঁ যাৰ মোৰ ডেছক্ৰিপশ্যন লিংকৰ পৰা ডাউনলোড কৰিব নোৱাৰে তেওঁলোক যাব লাগিব গুগল ক্ৰমত গুগল ক্ৰম সকলোৱে চিনি পায় আকৌ মই দেখুৱাইছোঁ গুগল ক্ৰমটো সাধাৰণতে এনেকুৱা ধৰণৰ হৈ থাকে এনেকৈ গুগলৰ পেজ এটা সৈতে আহে এনেকৈ আহে ইয়াত আপুনি মাৰিব এটা চাৰ্চ ফ্ৰী বাংলা ফন্ট দেখিছে চাৰ্চ কৰি দিয়ক ফ্ৰী বাংলা ফন্ট বুলি প্ৰথমতে আহিব freebanglafont.com ক্লিক কৰি দিয়ক এনেদৰে আহি যাব এইটো একেবাৰে ইজি এইটো হৈছে আটাইতকৈ সহজ এয়া চাওক নিকচ চালাইমান লিপি আমাৰ বাংলা আপোনালোকে আখৰবোৰ চাওক বহুত ধুনীয়া ধুনীয়া ডিজাইন হয় আকৌ দেই এইবোৰ চাওক ৰাজন শৈলী এইটো মই এটা লেটেষ্ট আপোনাৰ ব্যৱহাৰ কৰিছোঁ এইটো বহুত ধুনীয়া লাগে অকল যে ফেজলেছ সেজুতিয়ে ভাল হ'ব তেনেকুৱা নহয় বিভিন্ন ধৰণৰ এনেকুৱা আছে ইয়াত যে দেখিছে এই ফ্ৰী বাংলা ফন্টৰ ফন্ট বটলত ডাউনলোড দেখিছেনে সেই ডাউনলোডত টিপি দিয়ক মই এটা আপোনালোকক দেখুৱাইছোঁ মই আপোনাৰ বাকী গোটেইবোৰে আছে মোৰ হাতত যিহেতু নাই আমাৰ এইটো চিত্ৰা MG এইটো মই ডাউনলোড কৰি দিছোঁ ক্লিক কৰাৰ লগে লগে চাওক এনেকুৱা এখন পেজ আহিলে দেখিলেনে এনেকুৱা এখন 2 নম্বৰ পেজটো আহিলে এইটো চাওক আকৌ মই দেখুৱাইছোঁ চিত্ৰাত মই কেনেকৈ ক্লিক কৰিলোঁ মোৰ ভাল লাগিছে এইটো আমাৰ চিত্ৰা MG তাত ডাউনলোড টিপি দিলোঁ ডাউনলোডটো টিপাৰ লগে লগে আহি গ'ল এইখন পেজত এতিয়া ডাউনলোড অপশ্যন নাই বহুতে বিচাৰি নাপায় এইটো চাওক এই নম্বৰবোৰ দেখিছেনে 5টা আখৰ নম্বৰ আছে প্ৰতিটো ফন্টতে এনেকুৱা যেতিয়া ডাউনলোড টিপি দিব এনেকৈ ওলাব এই নম্বৰকেইটা মাৰি দিয়ক 60091 দেখিলে ছাবমিট কৰি দিয়ক এতিয়া ডাউনলোড হৈ যাব চাব এয়া চাওক থেংকছ ফৰ ডাউনলোড চিত্ৰা MG আৰু গুগলৰ এই 3টা ডট যে দেখিছে তাত গৈ আপোনালোকে চাওক ডাউনলোডত গৈ চাওক চিত্ৰা MG ডাউনলোড হ'ল নে সঁচাকৈ হৈ গ'ল চাওক হৈ গ'ল এইবোৰ এনেদৰে ডাউনলোড কৰিব পাৰি আপোনালোকে আকৌ এবাৰ চাই ল'ব ডাউনলোড অপশ্যনটো চাওক বিভিন্ন ফন্ট আছে মই গোটেইবোৰ ফন্ট ডাউনলোড কৰি নেদেখাওঁ যিহেতু মোৰ ওচৰত আছে এই ফন্টখিনি এনেকৈ freebanglafont.com মই এই লিংকটো ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিমেই আপোনালোকে চিন্তা নকৰিব কিন্তু আকৌ এবাৰ চাই লওক freebanglafont.com আৰু গৈ কি কৰিব লাগিব ডাউনলোডত মাৰিব মৰাৰ লগে লগে আহিব আপোনালোকে ইয়াত ডাউনলোড অপশ্যন বিচাৰি নাপায় কিন্তু এই যে নম্বৰকেইটা দেখিছে 58740 এইটো মাৰি পেলাই ছাবমিট কৰি দিব তেতিয়াই আপোনাৰ ডাউনলোড হৈ যাব এতিয়া যিহেতু ডাউনলোড হৈ গ'ল কি কৰিব তাৰপিছত আপোনাৰ মোবাইলত গুচি যাওক ফাইল মেনেজাৰত গৈ ফোন ষ্ট'ৰেজত গৈ অল ফাইলছত গুচি যাব ইয়াত বিচাৰিব ডাউনলোডটো ক'ত আছে এইটো চাওক ডাউনলোড ইয়াত গুচি গ'ল ইয়াত এইবোৰ চাওক মোৰ ডাউনলোড হৈ আছে অলৰেডি এইবোৰ মই আপোনালোকক দিও আছোঁ বহুতে কিন্তু পোৱা নাই এতিয়া আমি ডাউনলোডলৈ যাওঁ যিহেতু আমি নতুনৰ কাৰণে দেখাই আছোঁ যাৰ প্ৰব্লেম হৈছে এই ক্ষেত্ৰত আমি চিত্ৰা MG GP চাওক এইটো ডাউনলোড কৰিছিলোঁ তাৰ ওপৰত ক্লিক কৰি দিয়ক কি আহিলে ষ্টাৰ্ট টু ডিকম্প্ৰেছ যাৰ এইটো নাহে ভাবিব সেই মোবাইলটোৱে ছাপোৰ্ট নকৰিছে কিন্তু এইটো আহিবই এণ্ড্ৰইড মোবাইলত এইটো আহিব ষ্টাৰ্ট টু ডিকম্প্ৰেছ মাৰি দিয়ক ডিকম্প্ৰেছ হৈ গ'ল আপুনি চিন্তা কৰিব নালাগে এতিয়া কি কৰিব তাৰপিছতে ইয়াত যিহেতু আপুনি যেটা লৈ লওক চাৰুচন্দন লৈ লৈছে ইয়াতো ডিকম্প্ৰেছ কৰি লওক কৰাৰ পাছত কি কৰিব যিহেতু ডিকম্প্ৰেছ হৈ গ'ল আপুনি লোৱাকেইটা সেই ফেজলেছ এজুতিও যেতিয়া ল'ব আপুনি কি কৰি ল'ব ডিকম্প্ৰেছ কৰি ল'ব লাগিব তেতিয়াহে একচুই সুমিত
দেখিছে এইবোৰ বিভিন্ন ধৰণৰ আছে ফেজলেছ যদি চাওক এইটো ডিকম্প্ৰেছ মই কৰি থৈছোঁ যিহেতু সেইকাৰণে এনেকৈ আহে ডিকম্প্ৰেছ হৈ থাকিলে এনেদৰে আহে তাৰপাছত আপোনালোকে কি কৰিব যেতিয়া ডিকম্প্ৰেছ হৈ আপোনাৰ ফাইলত ছেভ হৈ গ'ল এতিয়া আপুনি আকৌ পুনৰ পিক্সেল আৰ্টত গুচি যাওক পিক্সেল লেব বহুতে এই কামটো নকৰে সেইবাবে এই সমস্যাত পৰি আছে এতিয়া ফণ্টত ক্লিক কৰক এই ফণ্টত ক্লিক কৰক শব্দটো ক্লিক কৰিছোঁ দিছেনে ক্লিক কৰাৰ লগে লগে ইয়াত কি আহিব এ বি ফণ্ট আকৌ এ বি ফণ্ট অথনি যে দেখাইছিলোঁ এ বি ফণ্টত গুচি যাওক মাই ফণ্টছ এতিয়া কি কৰিব চাওক ইয়াত মোৰ যিহেতু 1 2 3 4 5 6টা আছে মই এড কৰিব বিচাৰিছোঁ অথনি যে ফণ্ট আমি ডাউনলোড কৰিছিলোঁ সেইটো আহিলেনে নাই অহা চাওক নিকছলৈকে শুভ সন্ধ্যালৈকে আছে বাকীবোৰ নাই অহা এতিয়া কি কৰিম যিকেইটা ইয়াত নাই ওলোৱা এইটোৱেই এই প্লাছ চিনটো দেখিছেনে টি লিখা টিপি দিয়ক প্লাছ চিনটোত গৈ ডাউনলোডত যিহেতু আমি ডাউনলোডত আছিলে তালৈ গুচি যাওক তাত আপোনাৰ মুখৰ আগত ওলাই যাব এয়া চাওক চিত্ৰা MG ওলাই গ'লনে ক্লিক কৰি দিয়ক এইকেইটা যে দেখিছে 1 2 3 4 5 এড ছিলেক্টেড এই কামটো কিন্তু কৰিব লাগিব তেতিয়া আপোনাৰ ইয়াত আহি গ'লে এয়া চাওক এইবোৰ চিত্ৰা MG আহি গ'ল চাওক এতিয়া চাওক কেনেকুৱা হৈ যাব দেখিছেনে বিভিন্ন ধৰণৰ ডিজাইন আহি যাব এতিয়া এনেকৈ এই কামটো কিন্তু কৰিব লাগিব নহ'লে আপুনি ফাইল মেনেজাৰত যদি আপুনি ডাউনলোডো কৰি থয় ডিকম্প্ৰেছো কৰে কিন্তু যদি ইয়াত এড নকৰে আকৌ দেখুৱাইছে এনেদৰে এড কৰে এনেদৰে গৈ পেলাই যদি ইয়াত এড নকৰে তেতিয়াহ'লে ফেজলেছ যদি এনেকৈ এড কৰিব লাগিব আপুনি যদি এনেদৰে এড নকৰে তেতিয়াহ'লে কিন্তু আপোনাৰ সেই ফোনটো আপোনাৰ ইয়াত নোলাব কিন্তু এয়া চাওক এৰিছে আহি গ'লে চাওক তেতিয়াহে ওলাব এই কামটো কিন্তু বহুতে কৰা নাই এই ভিডিঅ'টো চাওক যদি এবাৰ প্ৰব্লেম হৈছে দুবাৰ চাওক কিন্তু ফণ্টৰ মই ভাবিছোঁ এইবাৰ প্ৰব্লেম দূৰ হ'ব আৰু মই যিমান পাৰি ডেছক্ৰিপশ্যনত গোটেইকেইটা ফণ্টৰ লিংক দিম আৰু এই ফ্ৰী বাংলা ফণ্ট জনে নোৱাৰিব তেওঁৰ কাৰণে ফ্ৰী বাংলা ফণ্ট আৰু এটা মই লিংক দিম সেইটোত গৈ আপোনালোকে এনেদৰে ডাউনলোড কৰি ল'ব পাৰিব নিজেই গুগল ক্ৰমত গৈ ধন্যবাদ